নমস্কাৰ, আবৃত্তি কৰিছোঁ গীতাৰাণী পাঠক দাসৰ কবিতা ৰাধা মানেই প্ৰেম। কৃষ্ণৰ বাঁহীৰ সুৰত ৰাধা, দুচকুত ৰাধা, দুই ওঠত ৰাধা, বুকুত ৰাধা, উশাহত ৰাধা, নিশাহত ৰাধা। তথাপিও ৰাধা কিয় ইমান দূৰত? ৰাধাই শ্ৰীকৃষ্ণৰ দুচকুত হাত থৈ সুধিলে, কি দেখিছা কৃষ্ণ? কৃষ্ণই হাঁহি মাৰি ক'লে, তোমাৰেই প্ৰতিচ্ছবি ৰাধা। ৰাধাই ক'লে, ইয়াতকৈ অধিক ওচৰত আৰু কোনোবাই থাকিব পাৰেনে? আনৰ হৈও যাক বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰে আজি